তাৰমানে মই 22nd এপ্ৰিল দিনাখন যোনটো কেছ ৰেজিষ্টাৰ্ড কৰিব আহিছিলোঁ তাৰপিছত আজিতো আই থিংক 24th এপ্ৰিল এতিয়ালৈকেতো পুলিচটো কোঅপাৰেট কৰিছে বাট দ্য কালপ্ৰিট হেজ নট বিন এৰেষ্টেড চ' ফাৰ আৰু আজি আমি এই ড্ৰাইভাৰকটো পাইছোঁ হা যোনে এই মুকুল কাথাৰক গুৱাহাটীলৈকে লৈ গৈছিলে আৰু বেলতলাত তাক নমাই আহিছে আৰু পুলিচে এতিয়া তাৰ ষ্টেটমেণ্টটো লৈ আছে বাট আই এম জাষ্ট ৱাণ্ডাৰিং ৱাই আৰ দ্য আছাম পুলিচ টেকিং চ' লং দ্য কাৰ্বি আংলং পুলিচ টু arrest Mukul Kathar? Is it because he is an ACS officer? That is the question. So if they don't act fast, the Karbi Anglong police or Assam police does not act fast, I will be bounded to go to the State Women Commission and also in specs.